নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আমি ডিছকাশ্যন কৰিম যিটো মানে আজি গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো এক্সাম হৈ গ'ল, ছেকেণ্ড পেপাৰ, থাৰ্ড পেপাৰ আৰু ফ'ৰ্থ পেপাৰৰ সেইবোৰ কুৱেশ্যন এনচাৰবোৰ ডিছকাশ্যন কৰিম। চ' আমাৰ বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি মোক দিছে কুৱেশ্যনবোৰ, অলপ মই ভিডিঅ'টো আপোনালোকৰ লগত আলোচনা কৰি লওঁ, ঠিক আছে। তো ফাৰ্ষ্টৰ যোনটো কুৱেশ্যন আছে মই ক'ব বিচাৰিছোঁ, চাই লৈছে, মই দেখাই দি আছিলোঁ আপোনালোকক প্লে কৰি। তো ফাৰ্ষ্টৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, অসমৰ বিত্তমন্ত্ৰী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অজন্তা নেওগ। অজন্তা নেওগ আছিলে অসমৰ বিত্তমন্ত্ৰী। দ্বিতীয় কুৱেশ্যনটো আহিছিলে, পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1556 চনত, ঠিক আছে। তো অলিম্পিকৰ কোনটো ৰং নহয় এনেকুৱা আছিলে? ইয়াত বেগুনীয়া হ'ব, বেগুনীয়া। মোৰ ৰিটাৰ্ণটো অলপ মই কমেণ্টৰ পৰা টানিছিলোঁ, সেইকাৰণে আপোনালোকৰ বেগুনীয়া হয় এইটো। চাৰিটো হ'ল অলিম্পিকৰ মুঠ আঙুঠি কিমান? তো মুঠ আঙুঠি মানে কয় অলিম্পিকৰ যেনেকৈ গোল গোল চাই কেইটা থাকে, তাত কেইটা আছিলে আঙুঠিৰ সংখ্যা? 5টা আছিলে, ঠিক আছে। আৰু এটা কুৱেশ্যন দিছিলে, অসমৰ মুঠ জিলা সংখ্যা কেইটা? অসমৰ জিলা সংখ্যা আছিলে 34, মানে 34টা, ঠিক আছে। বাকীবোৰ মই আপোনালোকক নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰি আছোঁ বাকীবোৰ। আৰু মোৰ বন্ধু বান্ধৱীসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কুৱেশ্যন পেপাৰবোৰ শ্বেয়াৰ কৰাৰ বাবে, ধন্যবাদ।